খবৰ আপোনালোকৰ আশা কৰিছো সকলো ভালে আছে পুনৰবাৰ মই আজি আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো আজি পুনৰ এটা অন্য ৰেচিপি লৈ আহিছো যদি মোৰ ভিডিওটো ভাল লাগে তেতিয়া হলে প্লিজ লাইক কৰিব শেয়াৰ কৰিব আৰু লগতে ভিডিওটো শেষলৈকে চাব তেতিয়া হলে বলক আজি ভিডিওটো আৰম্ভ কৰো মই আজি বনাব লৈছো আমৰ আচাৰ ইয়াৰ কাৰণে লাগিব আমখিনি মই ধুনীয়াকৈ ধুই লৈছো 6-7টা মান হ'ব ইয়াক ধুনীয়াকৈ ধুই শুকান কাপোৰে মচি কাটি লৈছো পিচ বনাই লৈছো আচাৰত দিয়া মছলাৰ বাবে মই ইয়া লৈছো ধনিয়া গুটি 2 চামুচ ইয়া শুকান জলকীয়া 6-7টা মান হ'ব আৰু এই ভুট জলকীয়া 3টা বুলি ক'ব পাৰি এইখিনি তাৰ পিছত ইয়া মই পাঁচফোৰণ লৈছো ডাঙৰ চামুচেৰে এচামুচ আৰু ইয়া লৈছো চব গুটি মই ধুনীয়াকৈ ভাজি লৈছো আৰু মই শুকান মছলাখিনি গুটেইখিনি ভাজি লোৱা আছে এয়া মই শুকান মছলাখিনি গুটেইখিনি মিক্সি জাৰত দি গুৰি কৰি লম এতিয়া মই গুটেইখিনি গুৰি কৰি লোৱাৰ পাছত এখন কেৰাহীত এতিয়া মই তেল দিম প্ৰায় আধা লিটাৰ মই সৰিয়হৰ তেল দিছো তেলখিনি ভালদৰে গৰম হোৱাৰ পাছত এয়া মোৰ গৰম হ'ল তেল আৰু লগে লগে মই পাঁচফোৰণ কেইটামান দিছো আৰু জুইটো খুব কমাই লৈ ইয়াত মই কাটি লোৱা আমখিনি দি দিছো গুটেইখিনি আম দিয়াৰ পাছত ধুনীয়াকৈ লৰাই লৈ ইয়াত মই দিব লাগিব নিমখ দিব লাগিব নিমখ আপোনালোকে আন্দাজ মতে দিব পাৰে অলপ বেছি হলেও কথা নাই ইয়া মই নিমখ ডাঙৰ চামুচেৰে 2 চামুচ দিছো তো ধুনীয়াকৈ লৰাই লোৱাৰ পাছত এতিয়া মই যিখিনি গুৰি কৰি লৈছিলো মছলাখিনি শুকান মছলা গোটেইখিনি ইয়াত মই দি আকৌ পুনৰবাৰ লৰাই লম ভালদৰে লৰাই লোৱাৰ পাছত আকৌ মই ইয়াত দিব লাগিব ৰেড চিলি পাউডাৰ দিম এতিয়া মই কাশ্মীৰী ৰেড চিলি পাউডাৰটো দিব যদি জ্বলা বেছি খায় নৰ্মেল ৰেড চিলি পাউডাৰ দিলেই হ'ব মই কিন্তু কালাৰটোৰ কাৰণেহে দিম ইয়াত মই প্ৰায় 1.5 চামুচ মান কাশ্মীৰী ৰেড চিলি পাউডাৰ দিম এইখিনিতে মনত ৰাখিব জুইটো খুব কমাই ৰাখিব নহলে আমখিনি ভজা নিচিনা হৈ যাব একেবাৰে সোৱাদ নুঠিব আৰু এনেকৈ মই যেটো পদ্ধতিৰে বনাইছো সেই পদ্ধতিটোত আপোনালোকে নিমখত তিয়াই থোৱা আমখিনিও বনাব পাৰে এতিয়া মই 2 মিনিটৰ কাৰণে তেনেকৈ ৰাখি দিম আৰু এতিয়া মই কাটি লোৱা ভুট জলকীয়া 3টা ইয়াত দি দিলো আৰু শুকান জলকীয়া কেইটাও দি দিলো এইখিনি পুনৰ মই লৰাই 1 মিনিটৰ কাৰণে ৰাখি মই এইখিনি কেৰাহীৰ পৰা তুলি দিব লাগিব আৰু এইখিনিতে কৈ থওঁ যদিহে আপোনালোকে নিমখত বা হালধি তিয়াই থৈছে বা তেতিয়া হলে আপোনালোকে কি ৰ'দত দি থৈছে তেতিয়া হলে আপোনালোকে 2 দিন থব নালাগে ডাইৰেক্ট বয়ামত ভৰাই থব পাৰিব মই যিহেতুকে ৰ'দত দিয়া নাই সেই কাৰণে মই 2 দিনৰ কাৰণে এই আমৰ আচাৰখিনি ধুনীয়াকৈ ঢাকন দি থৈ দিম আমখিনি ঠাণ্ডা হোৱাৰ পাছত 2 দিনৰ কাৰণে থৈ দিলো আৰু এয়া সব মোৰ আমৰ আচাৰ ৰেডি আপোনালোকেও ঘৰত ট্ৰাই কৰিব আৰু মোক জনাবচোন কেনেকুৱা পালে আমৰ আচাৰ ৰেচিপিটো তেতিয়াহলে আজিলৈ ধন্যবাদ